Hello guys, welcome to our channel Bondhu Travel. So guys, আপোনালোকে জানে আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰি উপলক্ষে মই আহিছোঁ বৰিদাবাদ ঠিকটা মিলন বজাৰত আৰু ইয়াত আমাৰ শিৱ মন্দিৰৰ বিশাল আয়োজন হওক ইয়াৰ মই সামগ্ৰিক পৰিৱেশ দেখাব চেষ্টা কৰোঁ। এয়া ভক্তপ্ৰাণ ৰাইজে চাতিমন্তি জ্বলাইছে ইয়াত খুব সুন্দৰকৈ আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভক্ত আহে আৰু এই বৰিদাবাদ ঠিকৰা মিলন বজাৰত থকা শিৱ মন্দিৰটোৰ মহিমা খুবেই অপাৰ। আমি ভিতৰত পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ। এতিয়া অকণমান ভিৰ কম, গধূলি খুবেই ভিৰ হৈছিল। আপোনালোকে সময় সুযোগ পালে আমাৰ এই বৰিদাবাদ ঠিকৰা মিলন বজাৰত থকা শিৱ মন্দিৰটো দৰ্শন কৰিবলৈ একেবাৰে নাপাহৰিব। অইনবাৰৰ তুলনাত এইবাৰ অকণমান ডাঙৰকৈ আয়োজন কৰিছে। ইয়াত মীনা বজাৰো আহিছে। মই সামগ্ৰিক পৰিৱেশ দেখাব চেষ্টা কৰিম। ফাইনেলি কুলবিল ঘাট আহি পালোঁ। ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম আপোনালোকক চাই